কি মাছ পাইছা তাতে? এটা পোৱা নাই নে ধৰিব পৰা নাই? সো হেল্ল' গাইজ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। চ' আপোনালোকে গম পাই যিহেতু মই যোৱাকালি আমাৰ হোম টাউন নগাঁৱত আহিছিলোঁ, আৰু নগাঁৱৰ যিহেতু বৃহৎ এটা অঞ্চলত সকলো প্ৰায় 99% মাটি যিহেতু ফিচাৰীৰে যিহেতু ভৰি আছে। চ' এই গোটেইখিনি অঞ্চল আপোনালোকে এবাৰ দেখাম বুলি ভাবিছোঁ। আমাৰ নিজৰ ফিচাৰী এইটো, আৰু আমি আপোনালোকক দেখুৱাবলৈ আহিছোঁ। চ' মোৰ লগত আহিছে মোৰ খুৰাৰ ল'ৰা নাজিমুদ্দিন ছিদ্দিকী আৰু খুৰাৰ ছোৱালী দুইজনী। চ' আপোনালোকক ভিডিঅ' আকাৰে দেখাই আছোঁ। চ' ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে, আশা কৰিছোঁ আপোনালোকে শেষলৈকে চাব। চ' বলক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' বন্ধুসকল, বহুত দিনৰ পিছত মই মোৰ গাঁৱৰ ঘৰত আহিছিলোঁ, আৰু আপোনালোকক দেখুৱাম যিহেতু নগাঁও আৰু মৰিগাঁও, আমাৰ ঘৰ যিটো নগাঁও, আৰু নগাঁও আৰু মৰিগাঁৱৰ ওচৰত জেগাখিনি যাতে অত্যন্ত ফিচাৰী হয়। চ' আমাৰ এই ডাঙৰ ফিচাৰী চাওক, এই বিশাল ফিচাৰীটো আমাৰ নিজৰ হয়। চ' বলক আমি ফিচাৰীৰ পাৰে পাৰে অলপ আপোনালোকক দেখুৱাওঁ আচলতে ইয়াতে কি ধৰণে মাছ উৎপাদন কৰে। চাওক, ইয়াতে যিখিনি এৰিয়া দেখা পাইছে প্ৰায় 90%, 99%ই ক'ব পাৰে সম্পূৰ্ণ ফিচাৰী। আৰু এই ফিচাৰী যিহেতু উপাৰ্জন ভাল, আজিকালি উপাৰ্জন ভাল হয়, কিন্তু খৰচো সিমান। আজিকালি বহুত দাম বাঢ়িছে মাছৰ, খোৱা লোৱা দানা হওক বা বিভিন্ন ধৰণৰ যিখিনি ভিটামিন জাতীয় খাদ্য খুৱাব লাগে, বহুত দাম বেছি আজিকালি। চ' সেই হিচাপে আগৰ তুলনাত এতিয়া ইমান নোপোচায়। চ' এই যিটো ফিচাৰী দেখা পাইছে আমাৰ ইয়াতে 12 বিঘা মাটি আছে। চ' 12 বিঘা মাটিত এই ফিচাৰীটো এতিয়া বৰ্তমান সিঁচি আছে। এইফালে মটৰ লগাইছে, মেচিন লগাইছে। চ' আৰু একদিনৰ ভিতৰত গোটেইখিনি সিঁচা হৈ যাব। তাৰপিছত যি মাছ আছে লাষ্ট সেইখিনি মাৰি পেলাই আমি চেল কৰিম। চ' এইদৰে যেতিয়া বাৰিষাৰ টাইম থাকে একদম পূৰা ফুল হৈ যায় গোটেই জেগাটো পানীৰে। জাষ্ট এই যিটো পাৰটো আছে, পাৰটোহে অলপ অলপ থাকে। চ' ইয়াতে বানপানী নহয় বাৰু, কিন্তু বৰষুণৰ পানীয়ে পূৰা ফুল হয়। চ' এইফালে এটা পাৰ্ট আছে, এইটো আমাৰ খুৰাহঁতৰে। ত' তেওঁলোকৰ ইয়াতে 8 বিঘা আছে। চ' গোটেইখিনি বস্তু আপোনালোক দেখাব। চাওক, গোটেই অঞ্চলটো সম্পূৰ্ণ ফিচাৰী, কেমেৰাই ঢুকি নোপোৱা জেগালৈকে একদম প্ৰায় হাজাৰ বিঘা মাটিলৈকে ফিচাৰী চৌদিশে। চ' চবৰে একমাত্ৰ উপাৰ্জন ইয়াৰে, খেতি বাতিটো একেবাৰে নহয়, অকল ফিচাৰীৰ জৰিয়তে সকলোৱে মাছ উৎপাদন কৰে। আৰু বছৰত আপোনাৰ যদি 5 বিঘা মাটিৰ ফিচাৰী থাকে, বছৰত মিনিমাম 3 লাখ টকা এটা আপুনি উপাৰ্জন কৰিব পাৰে, চব খৰচ বাদ দিয়াৰ পিছত। এইফালে ফিচাৰীটো সিঁচি আছে দেখা গৈছে। এইয়া সিহঁতে দৌৰি আছে বোকাত। অলপমান জুম কৰি আপোনাক দেখাই দিওঁ। চাওক, গাঁৱত থাকিলে আমিও সৰু থাকোঁতে তেনেকুৱা কৰিছিলোঁ। চ' সিহঁতে এনেকৈ খেলি ভাল পাইছে। এয়া সিহঁতে মাছ ধৰিব গৈছিলে ফিচাৰীত। কি মাছ পাইছা তাতে? এটা পোৱা নাই নে ধৰিব পৰা নাই? এয়া চাওক, পানীত দৌৰি সিহঁতৰ অৱস্থা। আৰু এইটো নানামে, সি বোলে গা ধুলে। আৰু মই ফিচাৰীত নানামো বাৰু। চ' এয়া চাওক, ফিচাৰীৰ পাৰ এইদৰে ফাটিছে বৰ্তমান। কিমান ফাটিছে! এইটো এতিয়া বাৰিষাৰ ছিজন নহয়, অত্যন্ত খৰাং। চ' যিটো কাৰণে ফাটিছে এইদৰে। অকল এয়া চাওক, মেচিন, পানীৰ মেচিন, তেলত চলা মেচিন, আৰু এইদৰে পানী সিঁচি আছে বৰ্তমান। এইফালৰ পৰা পানী আহি আছে পাইপেৰে, আৰু এয়া হ'ল তেলৰ মেচিন। এইদৰে একচুৱেলি পানী দিয়ে। যিসকলে গাঁৱত থাকে নিশ্চয় জানেই। অকণমান আপোনালোকে দেখুৱাব চেষ্টা কৰিলোঁ, যিহেতু গাঁৱত আহিছিলোঁ, আৰু সেইকাৰণে আপোনালোকক আজি সৰুকৈ এটা ব্লগ আকাৰে আপোনালোকক এই ফিচাৰীৰ ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগন্তুক দিনত বহুত ভাল জেগাত মই গৈ আছোঁ, আনকি ভাৰতৰ বাহিৰতো মই যাম প্লেন কৰিছোঁ।
চ' ভিডিঅ'বোৰ পাব, ভাল ভাল ভিডিঅ' নিশ্চয় ভাল পাব আপোনালোকে চাই। চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব যিমান পাৰে। চ' পুনৰ বেলেগ এদিন বেলেগ এটা নতুন ভিডিঅ'ত লগ পাম, তাৰে প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টো পথাৰৰ পৰা সমাপ্ত কৰিলোঁ। বাই বাই।